আজি অকণমান ফুৰিবলৈ যাম, আপোনালোকে চাই থাকক ভিডিঅ'। আৰু আজি ফুৰিবলৈ কাৰণে গৈছোঁ। NS বাইকৰ নতুন চিলেঞ্চাৰ পাইপ লগাইছে আৰু পনডাল খুলি পিনে আপোনালোকে চাব পাৰে। এই চিলেঞ্চাৰ পাইপডাল নতুনকৈ লগাইছে, শব্দ অকণমান গোটাকৈ দিয়ে সেই চিলেঞ্চাৰ। সেইকাৰণে আজি অকণমান ফুৰিব যোৱাৰ কাৰণে অকণমান ভিডিঅ' এটা দিম। NS বাইকৰ মাতটো কেনেকুৱা ধৰণৰকৈ আহে নতুন চিলেঞ্চাৰ পাইপত, আপোনালোকে চাই থাকক। সকলোৱে মোৰ লাইফ ষ্টাইল চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আমি আহি বহুত দূৰ পালোঁহি বাৰু। বেছি দূৰ, সিমানো দূৰ নহয়। পাটদৈগাঁও ডিকিহঁতৰ ঘৰলৈ আহি আছোঁ। ডিকি ঘৰত আছে বা নাই চাওঁচোন, ঘৰত সি ক'ৰবাত ওলাই গ'ল নাই, ঘৰতে আছে। সিহঁতৰ ঘৰলৈ আহি আছোঁ। ডিকিকো অকণমান লগ ধৰি পিনি অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ। আৰু অকণমান দূৰলৈ যাম, কিমান দূৰলৈ যাব পাৰোঁ আপোনালোকক দেখাইছোঁ, চাই থাকক আপোনালোকে। ডিকিহঁতৰ ঘৰটো পাইছোঁ, ডিকিহঁতৰ নঙলা মুখত। ডিকিহঁতৰ ঘৰলৈ চাওঁ, ডিকি আছে। ডিকিহঁতৰ ঘৰত চাহ তামোল খাই তিনিওজনে ওলাই আহিলোঁ। ভাইটিৰ বাইকখন ডিকিয়ে চলাইছে, ডিকিৰ বাইকখন ভাইটিয়ে চলাই আছে। আৰু ডিকিৰ বাইকখনত উঠি মই ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছোঁ। তেনেকৈ যিখিনি বতাহ বলিছে, বতাহ বলাৰ কাৰণে অকণমান চাউণ্ডটো অহা প্ৰব্লেম হৈছে, কিয়নো বতাহে কাটি দিছে চাউণ্ডটো। আৰু আমি গোহাঁইগাঁৱৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। এনেকৈ কিমানখিনিলৈকে দেখাব পাৰোঁ আপোনালোকক, কিমান দূৰলৈ যাব পাৰোঁ চেষ্টা কৰিছোঁ। অকণমান দূৰলৈ যাম বুলি ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। Wherever we go, we'll always know. From the highest mountain to the bottom of the ocean, yeah. Our song is running like a river. Let the current take us there. We've got the melody to set us free, singing destiny. We've got the melody to set us free, singing destiny. এখন হৈছে ৰাস্তাটো, এখন ইছলামপুৰ পথাৰ হয়। ইছলামপুৰ পথাৰত দখিনি অকলে ৰুব আছে, বামখিনিটো ৰুই এডালে, দখিনি পানী বেছি হ'ল চাগে, একেবাৰে ৰোৱা নাই। আৰু আমি আহি আছোঁ। এইপিনি হৈছে লেফ্ট ছাইডত যিখিনি পথাৰ আছে বা ঘৰ আছে, কিছুমান আগত 12 চনৰ বাৰিষাত বুৰিছিলে এই ঘৰবোৰ। বহুত 12 চনৰ বাৰিষাত বানপানী যিটো আহিছিলে, বহুত ফ্লাডটো বহুত ডাঙৰকৈ আহিছিলে। আৰু সেইখন 2 মহল ঘৰ, কিছুমান চাংঘৰ, আৰু বহুত ধুনীয়াকৈ বনাইছে। মাটিঘৰো আছে বাৰু কিছুমান, অকল চাংঘৰ বুলিয়ে নহয়, মাটিঘৰো আছে। 12 চনৰ বাৰিষাততো বহুত ঘৰ বুৰিছিলে। আৰু ঘৰবোৰ ভেটিবোৰ বহুত ওখ ওখ, যিবোৰ ভেটি কওঁ আমি। আপোনালোকে কি কয় নাজানো, যদি সিপাৰ চাইডে মানুহবোৰ চাই আছে কি কয় নাজানো। আৰু এখন ITI স্কুল বহুত দিনতে বনাই কমপ্লিট কৰিলে, কিন্তু আজিলৈকে ITI স্কুলখন খোলা নাই বাৰু। কেতিয়া খুলিব নাজানো, যদি খোলে ভালেই হ'ব। সোনকালে খুলিলে আমাৰ শদিয়া ল'ৰাবোৰ শদিয়াতে ITI কৰিব পাৰিব। ভালকৈ বনালে ITI বনাই মেলি এতিয়ালৈকে অ'পেনিং কৰা নাই। অ'পেনিং কৰি যিমান সোনকালে অ'পেনিং কৰে সিমান সোনকালে ভাল আমাৰ কাৰণে। শদিয়া ল'ৰাবোৰ সকলোৱে ITI শদিয়াতে কৰি শদিয়াতে ITI কিবা এটা কৰিব পাৰিব। We've got the melody to set us free, singing destiny. আমি আহি আত্মাদলং পালোঁহি। কোনদিনাখন বহুত স্পীড বাঢ়ি আছে, মানে স্পীড বাঢ়িছে ক'বও নোৱাৰিছোঁ। আৰু দুদিনমান যদি বাঢ়িলে অকলে কোনদিনখনতো ক'বও নোৱাৰি, ঘৰ দুৱাৰ বুৰিবই চাগে আমাৰ শদিয়াত। আৰু এইফালে হৈছে কোনদিনখন পানীবোৰ চেনিবানি নহ'বলৈ আত্মাদল দলঙৰ এইফালে মথাউৰি বান্ধি থৈছে বাৰু। পানী যাব নোৱাৰাকৈ, ঘৰবোৰ বুৰিব নোৱাৰাকৈ আত্মাদলখন ইমান প্ৰেছাৰ নপৰিবলৈ ধুনীয়াকৈ মথাউৰি দি দিছে, বস্তা খাপি থৈ দিছে বাৰু। Guiding us through the dark. We've got the melody to set us free, singing destiny. We've got the melody to set us free, singing destiny.
আমি আহি লেফ্ট ছাইডলৈ ঘূৰি দিলোঁ। সৰু ৰাস্তা এটা আছে 8 মাইল তিনিআলি ওলোৱাকৈ, আৰু এইটো হৈছে গোটেই গাড়ী গুৰা চবে ৰখাই দিছে। লকডাউনে তেনেকুৱা হৈছে, কাম তেনেকুৱা চলোৱা নাই লকডাউনৰ পৰা, গোটেই গাড়ীবোৰ তেনেকৈ আছে। আৰু লকডাউন খুলিলেহে গাড়ীবোৰ গুৰা চলিব ভালদৰে, JCB হওক যিকোনো গাড়ী হওক, ভলভ' হওক, ভালকৈ ৰাস্তা পথ বনাব পাৰিব। তথাপি বনিয়ে আছে ৰাস্তা পথ কিছুমান। এইটো হৈছে 8 মাইল তিনিআলি। 8 মাইল তিনিআলি সকলো বস্তু পোৱা যায়, মাংস মাছৰ পৰা আদি কৰি সকলোখিনি পোৱা যায় ইয়াতে। আৰু আমি গৈ আছোঁ এতিয়া 9 মাইল তিনিআলি। এইটো ৰাস্তাটো যিটো ৰাস্তা হৈ আছে ন, এইটো ৰাস্তা একেবাৰে ওলাব পাৰে একেবাৰে 12 মাইল, চুমপুৱা, অম্বিকাপুৰ আৰু তেজুলো যাব পাৰে এই ৰাস্তাৰে। Wherever we go, we'll always know. From the highest mountain to the bottom of the ocean, yeah. Our song is running like a river. Let the current take us there. We've got the melody to set us free, singing destiny. We've got the melody to set us free, singing destiny. এইখন দেখিছেনে? এইখন স্কুলতে মই পঢ়ি শুনি গৈছিলোঁ, আৰু এখন হাইস্কুল হয়, হলুগাঁও হাইস্কুল হয়। আৰু আমি মেট্ৰিক দিয়াৰ পিছৰ পৰা 2 বছৰ নে 3 বছৰ চলিলে নেকি, তাৰপিছত স্কুলখন বন্ধ হৈ থাকিলে। নাজানো কি হ'ল জানো, স্কুল বন্ধ হৈ থাকিলে, আৰু কিবা অসুবিধা চলাওঁতে বন্ধ হ'ল চাগে স্কুলখন। আজিলৈকে খোলাই নাই স্কুলখন। যেনেকৈ তেতিয়াই বন্ধ হৈছিলে তেতিয়াৰ পৰা আজিলৈকে স্কুলখন খোলাই নাই। আৰু কি ক'ম আৰু, ভাগ্যগত যিখন স্কুলত পঢ়িছিলোঁ সেইখন স্কুলো আজি বন্ধ হৈ গ'ল। আৰু আমি আহি 9 মাইল পালোহি। আৰু এইটো হৈছে 9 মাইল তিনিআলি। 9 মাইলত পালোহি। 9 মাইলৰ পৰা এইফালে যিটো আমি লেফ্ট ছাইডলৈ ঘূৰিম, লেফ্ট ছাইডলৈ আমাৰ তেলিগলা গাঁও, মোৰ নিজৰ গাঁও। ৰাস্তাটো বনাই আছে, সলমা হৈছে, পূৰা জাম্পিং হৈছে ৰাস্তাটোত। নতুনকৈ আহিছে আৰু চৰকাৰে দিছে চাগে, আৰু দিছে মানে দিলেই আৰু বনাই আছে। ভাল লাগিছে ৰাস্তাটো বনিছে। আমাৰ তেলিগলা যোৱা ৰাস্তাটো তাই বহুত ভাল লাগিছে, কিয়নো কিমান বেয়া ৰাস্তাচোন বাইক চলাবি বা চাইকেল চলাবি। ভাল ৰাস্তা হওক, সকলোখিনি ভাল হওক ৰাস্তা পদূলিবোৰ, তাকে কামনা কৰোঁ। আমি আহি তুচিঙাঘাট পালোহি। ভাবিছিলোঁ তুচিঙাঘাটৰ পৰা নলখিমীয়াত বৰকৈ যাম বুলি। পানী বাঢ়ি গ'ল, নাও চলাব পৰা নাই, ইমানেই দ হ'ল পানী। গোটেই ফেনে ফুটুকাই বাঢ়ি আহিছে, বহুত স্পীড বাঢ়িছে পানীখিনি। নদীখন বাঢ়ি আহিছে তুচিঙাঘাটত, আৰু ঘাটটোৰ পৰা আকৌ পুনৰ ৰিটাৰ্ণ ঘূৰি যাম আমি সকলোৱে। সেইটো হৈছে দলংখন বনি আছে তুচিঙাঘাটত। যিমান সোনকালে বনে সিমান সোনকালে আমাৰ কাৰণে ভাল। নাৱত কিমান অহা যোৱা কৰিতো আমনি লাগিছে নাৱত। দলং বনিলে গ'লে ভাল হ'ব অহা যোৱা কৰিবলৈ। নদীখন বাঢ়ি আছে, এফালৰ পৰা নলা বৈ আহিছে লাহেকৈ, আৰু এফালে বাঢ়ি আহিছে যেতিয়া নলা হৈ গৈ আছে। আমি বেছি সময় নকৰোঁ ইয়াতো, ট্ৰিপটো অকণমান বহি পিনে আমি যিফালৰ পৰা আহিছিলোঁ সেইফালৰ পৰা ৰিটাৰ্ণ ঘূৰি যাব লাগিব। আৰু ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰে যেন সকলোৱে।